হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভাল আছে আৰু মোৰো ভালেই। আৰু আহিলোঁ মাহীহঁতৰ ঘৰত কালি, তো ভাবিছোঁ আপোনালোকক এটা ব্লগ দিওঁ, আগবঢ়াওঁ। বহুদিন ব্লগ দিয়া হোৱা নাই, তো চাই থাকিব। এতিয়া আমি কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম। আমি আজি জেতুকা ঘঁহিম। এয়া আমাৰ চিষ্টাৰে পিচি আছে জেতুকা। এয়া আধাখিনি কৰিলে, কেমেৰাটো পাই নাই। এয়া আকৌ পিচিব। কাপোৰকানি ধুই কৰি আহিলোঁ আৰু আহি পেলাই এতিয়া মই জেতুকা ঘঁহিম। বেছি আছে আপোনালোকে দেখিলে, তো চাই থাকিব আৰু কি কৰোঁ। হেল্ল' গাইজ, গা ধুই আহিলোঁ আৰু মূৰটো ধোৱা নাই, মূৰটো পিছত ধুমকৈ, তো চাই থাকিব। হেল্ল' এভৰিৱান, আপোনালোকক এতিয়াহে লগ পাইছোঁ। কালি ভিডিঅ'টো সিমানতে থৈ দিছিলোঁ, কোনো ধৰণৰ শ্বুট নকৰিলোঁ। আৰু আজি হৈছে পিছদিনাখন। আজিহে মোৰ মূৰটো ভাল লাগিছে জানেনে। কালি এনেইহে ধুই দিছিলোঁ আৰু আজি চেম্পু দি ধুনীয়াকৈ ধুই দিলোঁ, সেইটো কাৰণে ভাল লাগিছে। আৰু কি দেখুৱাব পাৰিলেও নাজানো। আৰু এয়া আমি ৰেডি হৈ আছোঁ ঘৰলৈ যাবলৈ, যিহেতু গৰম বন্ধ আৰম্ভ হৈ গ'ল। তাকে ভণ্টিক নিবলৈ আহিছিলোঁ, তাকে এৰাতি থাকিলোঁ। তাকে আপোনালোককো অকণমান দেখুৱাই দিলোঁ কি কৰিলোঁ মাহীহঁতৰ ঘৰত। আশা কৰিছোঁ চাই ভাল পালে। আৰু এয়া গাড়ীত উঠি পেলাই মই অকণ শ্বুট কৰি থৈ দিছিলোঁ। আৰু তাকে ভণ্টি আগফালে বহিছে, মই মাজৰ চিটতে বহি লৈছোঁ। আৰু সেয়ে বাকী ধুনীয়া ধুনীয়া ভ্লগ আহি আছে, আপোনালোকে চাই থাকিব আৰু লগতে মোক মৰম দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।